কি পাহি মাইনা তহঁত কিজনী ৰেডি হলিয়ে আৰু এটা ওলাই আহিবি কি মানে ইমান সোনকালে নোলালতো হৈছিলে আৰু মইতো এতিয়ালৈকে ৰেডি হোৱাই নাই একোৱে কৰা নাই মই ব্ৰেকফাষ্টো কৰিবলৈ আছে তহঁতি ইমান সোনকালে ওলাইছ অলপ দেৰিকৈ গ'লেও হৈছিলে হয় এই নহয় অ' তগৰ আমাৰ মানে অলপ কামো আছে সেইকাৰণে ভাবিলোঁ অকণমান সোনকালে ওলাই যাওঁ আকৌ তইনো ইমান দেৰি কি কৰি আছিলি আমিতো ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি মেলি গা পা ধুই খাই মেলিও ৰেডি সেইকাৰণে ওলাই যাওঁ বুলি ভাবিছোঁ আৰু তইনো আজি ইমান দেৰি কৰি আছ যে সোনকালে কৰ এতিয়া দেৰি কৰি নাথাকিবি আমি ওলাই যামেই তই সোনকালে ৰেডি হৈ থাক অঁ বাৰু হ'ব তেতিয়াহ'লে তহঁত কিজনী এটা কাম কৰিবি লগতে যাম ময়ো আহি পিনে আমাৰ ঘৰত সোমাবি দেই তাৰপিছত ইয়াৰ পৰা লগতে যাম আজি মানে বাৰ্বি নাহে তাইৰ গাটো অলপ বেয়া বুলি কৈছে সেইকাৰণে মই তহঁতৰ লগতে যাম সোমাবলৈ নাপাহৰিবি আকৌ মোক এৰি থৈ নাযাবি মই তহঁতৰ লগতে যাম বুলি কৈছোঁ আৰু শুন না পাহি মাইনা তই আজি তহঁতৰ গাড়ীখন লৈ আহিবি নেকি মানে মোৰ গাড়ীখন যে বেয়া হৈ আছে আৰু পাপাক ঠিক কৰিবলৈ কৈ আছোঁ পাপাই শুনাই নাই নহয় এতিয়ালৈকে ঠিক কৰি দিয়াই নাই সেইকাৰণে তই তোৰ গাড়ীখন লৈ আহিবি হা খোজেৰে যাবলৈ মনেই নাযায় অঁ হ'ব তগৰ মই মোৰ গাড়ীখনে লৈ যাম বাৰু এতিয়া মই টুনটুনকো ফোন কৰিব আছে নহয় তাইকো ওলাই আহিবলৈ কওঁ আমি দুজনী ইয়াৰ পৰা একেলগে যাম তাৰপিছত তহঁতৰ ঘৰত সোমামগৈ এতিয়া অকণমান সোনকালে কৰিবি সেইবুলি দেৰি কৰি নাথাকিবি তহঁতৰ ঘৰত সোমাই মই ৰৈ থাকিবলৈ নাই কিন্তু ৰৈ থাকিবলৈ মই টান পাওঁ সেইকাৰণে সোনকালে কৰিবি অলপ অঁ পাহি মাইনা ক অঁ মইতো ওলাই মেলি ৰেডি হৈ আছোঁ তই ফোন কৰা নাছিলি কাৰণে মই ওলাই যোৱা নাই আকৌ ঘৰৰ পৰা অঁ হয় নেকি কি আমি আকৌ তগৰহঁতৰ ঘৰত সোমাব লাগিব এই মোৰ যে সিহঁতৰ ঘৰলৈ যাবলৈ মন নাযায় দেই আৰু তগৰজনী এনেও মোক জিতি কৈ থাকে এতিয়া সিহঁতৰ ঘৰলৈ গ'লে মানে আৰু কিবা কিবি কৈ থাকিব মোৰ শুনিবই মন নাযায় অঁ হয় নেকি অঁ টুনটুন আৰু সেইটো কাৰণে তাই সিহঁতৰ ঘৰ আজি আমাক সোমাবলৈ কৈছে তাতে আজি অকলশৰীয়াও হৈ গ'ল যে বাৰ্বিও নাহে এতিয়া অকলেনো কাৰ লগত যায় সেইকাৰণে আমাৰ দুজনী সিহঁতৰ ঘৰত সোমাবলৈ কৈছে আকৌ একো নহয় দে মই থাকিম নহয় তোৰ লগত তই চিন্তা কৰিব নালাগে আৰু আজি তাই তোক কেনেকৈ কিবা কিবি কয় মই চাম নহয় তই এটা কাম কৰ তই ওলাই আহি যা ময়ো ৰেডি হৈ আছোঁ মই গেটৰ ওচৰতে ৰৈ থাকিম তাৰপিছত ইয়াৰ পৰা একেলগে গুচি যাম আমি ঠিক আছে পাহি মাইনা মই তেতিয়াহ'লে ওলাই যাওঁ তই ফোনটো থ আৰু তই গেটৰ ওচৰতে ৰৈ থাকিবি দেই মই আকৌ তহঁতৰ ঘৰতো সোমাবলৈ নাই দেৰি হ'ব নহয় তেনেকৈ কৰি থাকিলে তাৰ পৰা দুইজনী একেলগে আমি সেই টগৰজনী ঘৰত সোমামগৈ তই এতিয়া বাই অঁ তহঁত দুজনী পালিহিয়ে পাহি মাইনা তই মই সোনকালে কৰিব ক'লি যে সেইকাৰণে মই ৰেডি হৈয়ে আছোঁ তই কোৱাৰ লগে মই ৰেডি হ'লোঁ গা পা ধুই মেলি এতিয়া অকল ব্ৰেকফাষ্টটোহে কৰিব আছে তহঁতে অকণমান দেৰি মই ফটককৈ কিবা এটা খাই লওঁ হা নহ'লে আকৌ ভোক লাগিব যে সেইটো কাৰণে তহঁতে বচোন মই আহি আছোঁ বেছি দেৰি নকৰোঁ বাৰু অঁ ব্ৰেকফাষ্ট কৰাই নাই তই হ'ব যা এতিয়া সোনকালে ব্ৰেকফাষ্টটো কৰি লওঁগৈ ইমান দেৰি কৰ পাই তই মোৰ যে এনেকৈ আহি পিনে ৰৈ থাকিবলৈ মন নাযায় সোনকালে ব্ৰেকফাষ্ট কৰি ল তাৰপিছত ওলাই যাওঁৱে আৰু দেৰি হৈছে নহয় আৰু ফাৰ্ষ্টে গৈ আমি কেফেত সোমাব লাগিব মোৰ তাৰ পৰা বস্তু কেইটামান ল'ব আছে তাৰপিছতে আমি তালৈ যাম ঠিক আছে এতিয়া যা সোনকালে পাহি মাইনা তগৰৰ ঘৰটো সঁচাকৈ বহুত ডাঙৰ ঘৰ আকৌ আৰু ইমান ধুনীয়াকৈ সজাই থৈছে সেইকাৰণে তগৰৰ ইমান ফুটনি আকৌ ইমান ধনী ঘৰৰ ছোৱালী যে টুনটুন ধনী ঘৰৰ ছোৱালী হ'লে কি হ'ব এনেই ধনীকেই দেখা থাকিলে নহ'ব নহয় ঘৰটো ধুনীয়াকৈ সজাই থৈছে হয় কিন্তু তাইক যে তাইৰ বাৰ্থডে বাপেকে গাড়ীখন দিছিলে গাড়ীখন বেয়া হ'ল আজিলৈকে ঠিক কৰিবলৈকে দেখা নাই আজি এমাহ দুমাহ মানে হ'ব হ'ল নেকি আজি মোক তগৰে ফোন কৰোঁতে কৈছে আকৌ তাইৰ গাড়ীখন ঠিক কৰাই নাই সেইকাৰণে মোৰ গাড়ীখন লৈ আহিবলৈ ক'লে আৰু সেইকাৰণে মই আজি আমাৰ গাড়ীখন লৈ আহিছোঁ তাই এনেই ফুটনি মাৰি থাকিলে কি হ'ব সেইটো কথা নে পাহি মাইনা মই গমেই নাপাওঁ নহয় সেইকাৰণে আজি তই তোৰ গাড়ীখন লৈ আহিলি মানে মই তাকে ভাবিছোঁ তই এনেই গাড়ী লৈ নাহয়ে আজি বা কি মন গ'ল অঁ টুনটুন সেইকাৰণে লৈ আহিছোঁ ননা হ'লেও হ'ল হয় কিন্তু আমাৰ তগৰে আকৌ খোজেৰে যাবই নোৱাৰে হেনো খোজেৰে যাবলৈ মনেই নকৰে সেইটো কাৰণে তাই নিজৰ গাড়ীখন নাই যে মোৰখনকে লৈ আহিব ক'লে আকৌ এতিয়া ননাকেনো কেনেকৈ থাকোঁ তাই কৈছে যেতিয়া সেইকাৰণে লৈ আহিলোঁ আৰু আমাৰো সুবিধা হ'ব তেতিয়া অকণমান দেৰি হ'লেও ঘৰলৈ যাবলৈ প্ৰব্লেম নহ'ব ন সেইকাৰণে আমাৰ গাড়ীখনকে লৈ আহিলোঁ অঁ পাহি মাইনা ঠিকেই কৰিলি লৈ আহিলি মোৰো যদি দেৰি হৈ যায় তেতিয়া তই মোক থৈ আহিবগৈ পাৰিবি ন এই তগৰজনী কি কৰি আছেনো ব্ৰেকফাষ্ট কৰিব যাওঁ বুলি কয় ইমান দেৰি কৰিছে যে ইমানকৈ একো নেখালেও হ'বচোন আৰু আমি এতিয়া যাওঁতে এনেও কেফেত সোমামেই তাই বেছি ভোক লাগিলে তাৰ পৰা কিবা খাব পাৰিব নহয় মোৰ সিহঁতৰ ঘৰত এনেও আহিবলৈ মন নাছিলে তাতে এতিয়া ইমান দেৰি কৰি আছে তগৰ ব'ল মোৰ হৈ গ'ল এই অকণমান দেৰি হ'ল মায়ে ব্ৰেকফাষ্ট বনাই আছিলে জানো হোৱাই নাছিলে সেইটো কাৰণে দেৰি হ'ল আকৌ ব'ল এতিয়া গৈ থাকোঁ তগৰ তোৰ কি ল'বলৈ আছেনো
সোনকালে যা আৰু লৈ ল, বেছি দেৰি কৰি নাথাকিবি দেই। তই মোক ক'বলৈ আহিছ, তোৰ কাৰণেহে দেৰি হ'ল। ইমান দেৰিকে শুই উঠ আৰু ৰেডি হওঁতে ইমান টাইম লগা। অথনি কৈহে আছিলি ইমান সোনকালে ওলাই আহিছ বুলি। মইতো তোক সেইকাৰণে ক'লো ন, কাম থকাৰ কাৰণে সোনকালে ওলাই আহিছোঁ বুলি। এতিয়া মোক ক'বলৈ আহিছ। বেছি দেৰি নকৰোঁ। তইতো নাযাওঁ ভিতৰলৈ। টুনটুন বল, আমি দুজনী গৈ আহোঁ। এইবোৰৰ লগত আহিলে যে এইটোৱে প্ৰব্লেম। নিজৰ গাড়ীখন থকা হ'লে কথাই নাছিলে। ইহঁতৰ কাৰণে ৰৈ থাকিবলগীয়াও নহয়, গুচি গ'লো হয়। এতিয়া আকৌ লোকৰ গাড়ীত আহিছোঁ যে, সেইকাৰণে এনেকৈ ৰৈ থাকিবলগীয়া হৈছে। হেই টগৰ, ইয়াত যে কিবা কামত আহিছা নেকি? ৰবি, এই মই লগৰ এজনীৰ কাৰণে ৰৈ আছোঁ। তাই আহিলে যামগৈ মানে। তুমি ইয়াত কি কৰিছা? মই এই ৰাতিপুৱাতে ওলাই অহা কাম এটাত আহিছিলোঁ। সেই ভোক লাগিছে যে সেইকাৰণে ইয়াতে সোমাইছোঁ কিবা এটা খাওঁ বুলি। আৰু এই গাড়ীখন তোমাৰ নেকি? বৰ ধুনীয়া গাড়ী দেই, ভাল লাগিছে। এইখন মোৰে গাড়ী হয়। মানে পাপাই মোৰ বাৰ্থডেত গিফ্ট কৰিছিলে। হাই ৰবি, তুমি ইয়াত যে? পিছে এই গাড়ীখন টগৰক তাইৰ দেউতাকে বাৰ্থডেত গিফ্ট কৰা গাড়ীখন নহয়। এইখন গাড়ী মোৰ হয়। টগৰৰ গাড়ীখনতো বেয়া হৈ থকা আজি 2 মাহ মানেই হ'ল। তাই গাড়ীখন ঠিক কৰি দিয়াই নাই বাপেকে। সেইকাৰণে আজি মোৰ গাড়ীখনকে লৈ আহিছোঁ। কি টগৰ, তুমি তাৰমানে মোক মিছাকে ক'লা? আৰে তোমাৰ গাড়ীখন বেয়া হৈ আছে যদি সঁচাকে ক'ব লাগে আকৌ, মিছাকেনো কিয় কৈছা? নহয় মানে ৰবি, জুলি, মোৰ যে গাটো ভাল লগা নাই। মই ঘৰলৈ যাওঁ দেই, তহঁতে গৈ থাকিবি, মই আজি নাযাওঁ আৰু।